নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 11 জুন শুক্ৰবাৰ আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ বাবে নিউজ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক আৰু লগতে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহিছে বিতং বাতৰিলৈ আজিৰ প্ৰথম খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা জুলাই মাহৰ মাজভাগতে হ'ব এছএছএলচি এইচএছ পৰীক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত ঘোষণা কৰিছে যে জুলাই মাহৰ মাজভাগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সন্দৰ্ভত ঘোষণা কৰি কয় যে জুলাই মাহৰ মাজভাগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অভিভাৱকসকলৰ পৰীক্ষা পতাৰ পক্ষত আছে লগতে কেইবাটাও ছাত্ৰ সংগঠনে ইতিবাচক সঁহাৰি দিছে সেয়ে 15 পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে তেতিয়ালৈ কোভিড পৰিস্থিতি উন্নত হোৱাৰ আশা আছে আক্ৰান্তৰ হাৰ 2% তলত থাকিলে অনুষ্ঠিত হ'ব পৰীক্ষা যদিহে 2%তকৈ আক্ৰান্তৰ হাৰ অধিক থাকে তেন্তে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া হ'ব আজিৰ দ্বিতীয় খবৰটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন বিশ্বৰ পৰ্যটন মানচিত্ৰত সংযোজন হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ নাম ৰায়মনা এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ঘন আপুৰুগীয়া শাল গছৰ ভাণ্ডাৰ লগতে উদ্যানখনত বিভিন্ন প্ৰজাতিৰ পখিলা সোণালী বান্দৰ বনৰীয়া হাতী নাহৰ ফুটুকী বাঘ আৰু বনৰীয়া মহ আদি আছে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন বিটিআৰৰ পৰ্যটন উদ্যোগ খণ্ডৰ বিশ্বৰ পৰ্যটন মানচিত্ৰখনত সংযোজন হোৱাৰ লগে লগে সকলোৰে বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ভূটানৰ পাত দেশত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰে আৱৰা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ 422 বৰ্গ কিলোমিটাৰ এলেকাৰ বিস্তৃত হৈ আছে ৰায়মনা এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ঘন আপুৰুগীয়া শাল গছৰ ভাণ্ডাৰ লগতে উদ্যানখনত বিভিন্ন প্ৰজাতিৰ পখিলা সোণালী বান্দৰ বনৰীয়া হাতী নাহৰ ফুটুকী বাঘ আৰু বনৰীয়া মহ আদি আছে ৰাষ্ট্ৰীয় উদ্যানখন উদ্বোধন কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানলৈ আন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জীৱ-জন্তু অনাৰ উপৰিও ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নত কৰি সুন্দৰ পৰ্যটনথলী হিচাপে গঢ়ি তোলা হ'ব বুলিও মত ব্যক্ত কৰে অনুষ্ঠানত উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বৰুৱাই ইচ্ছা কৰিলে সকলো কাম সঠিক সময়ৰ ভিতৰত কৰিব পাৰে বুলি মন্তব্য কৰে উল্লেখ্য যে মাত্ৰ 7 মাহৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰা ৰায়মনা উদ্যান জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা চহকী 7 কোটি 9 লাখ টকাৰ বিটিআৰৰ বন তথা পৰ্যটন বিকাশৰ বাবে দিয়া হৈছে বুলি কয় প্ৰমোদ বৰুৱাই এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ শ্ৰমিকৰ বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামী বয়স 81 বছৰ হাতৰ গাঁঠি আৰু পিঠিত আঘাত পাইছে চিকিৎসকজনে ৰাজ্যত পুনৰ চিকিৎসকক আক্ৰমণৰ ঘটনা বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ শ্ৰমিকৰ কোভিডৰ বাবে বাগিচাখনৰ বজাৰ বন্ধ ঘোষণা কৰাৰ বাবে ক্ষুব্ধ শ্ৰমিকে চিকিৎসকজনক আক্ৰমণ কৰে সন্ধ্যা ভ্ৰমণৰ সময়ত চিকিৎসকজনে বজাৰ বন্ধ কৰাৰ সন্দেহ কৰি শ্ৰমিকে চলাই এই আক্ৰমণ বাগিচাত আবদ্ধ কৰি ৰখা চিকিৎসকজনক আজি বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই উদ্ধাৰ কৰি আনি ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেলত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় চিকিৎসকজনৰ বাগিচাখনৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীৰ বয়স 81 বছৰ হাতৰ গাঁঠি আৰু পিঠিত আঘাত পাইছে চিকিৎসকজনে হাতে হাতে লাঠি লৈ আক্ৰমণকাৰী আহিছিল যদিও কথমপি ৰক্ষা পৰে চিকিৎসকজন আক্ৰমণকাৰীয়ে হতাহতি কৰোঁতে ঘৰৰ ভিতৰত সোমাই প্ৰাণ ৰক্ষা কৰে চিকিৎসকজনে 3জন লোকে আক্ৰমণ কৰিছিল চিকিৎসকজনক চিকিৎসক বসন্ত গোস্বামীৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ মধুপুৰত বিগত 9 বছৰ ধৰি বাগিচাখনৰ কৰ্মৰত হৈ আছিল চিকিৎসকজন নিজৰ আত্ম সন্মানত আঘাত হনাৰ বাবে চিকিৎসকজন পুনৰ বাগিচালৈ উভতি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক চিকিৎসকজনে অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত বাগিচাখনৰ বৰ্তমান আছে 31 জন কোভিড ৰোগী কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে বাগিচাৰ কৰ্তৃপক্ষই বন্ধ কৰি দিছিল বজাৰ দোকান ইফালে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক উভতাই পঠালে হাতে হাতে লাঠি জেং লৈ থকা শ্ৰমিকৰ দলে আজিৰ আন এটা খবৰ হৈছে প্ৰদূষিত হৈ পৰিছে ভোগদৈ নৈৰ পানী উপঙি উঠিছে মৎস্যকুল খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি প্ৰবাহিত ভোগদৈ নৈৰ পানী সেৱন কৰি জিলাখনৰ লাখ লাখ লোকে জীৱন নিৰ্বাহ কৰি আহিছে নগাপাহাৰৰ অসংখ্য সৰু বৰ জান-জুৰিৰ
পানী বক্ষত লৈ অসমলৈ নামি অহা ভোগদৈ নৈ অতীতৰ পৰাই কেৱল মৰিয়নিৰে নহয় সমগ্ৰ যোৰহাটৰে হৃদয় স্পন্দন স্বৰূপ। কিন্তু ভোগদৈ নদী পানী যোৱা কিছুদিনৰ পৰা ব্যাপক ৰূপত প্ৰদূষিত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যোৱা এসপ্তাহমানৰ পৰা নৈৰ পানী অস্বাভাৱিকভাৱে মৰিছে মাছকে ধৰি নৈখনৰ আন জলজ প্ৰাণী। নৈৰ পানী বৰণ অধিক ঘোলা আৰু আঠা হৈ পৰাৰ লগতে টেঙা হৈ পৰিছে। এসপ্তাহমানৰ পূৰ্বে ঘটনাটো প্ৰত্যক্ষ কৰিছে ভোগদৈ নৈৰ পাৰত অৱস্থিত দিছৈ চাহ বাগিচা আৰু কঁঠালগুৰি চাহ বাগিচাৰ ৰাইজে। যুগ যুগ ধৰি নৈৰ পানী ব্যৱহাৰ কৰি অহা বাগিচা দুখনৰ ৰাইজে পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰা বুলি বাগিচা কৰ্তৃপক্ষক অৱগত কৰায়। বাগিচা কৰ্তৃপক্ষই লগে লগে ভোগদৈ নৈৰ পানীৰ নমুনা সংগ্ৰহ কৰি যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাত পানীৰ pH ভেলু কমি যোৱা আৰু মেংগানিছৰ পৰিমাণ বাঢ়ি যোৱা বুলি পৰীক্ষাত পোহৰলৈ আহে। পৰীক্ষাগাৰত প্ৰতিবেদনত নৈৰ পানী pH ভেলু পোৱা গৈছে 3.89, কিন্তু নদীখনত পানীত pH ভেলু থাকিব লাগে 6.5 পৰা 8.5। অনুৰূপ ধৰণে মেংগানিছৰ পৰিমাণ থাকিব লাগে 0.1 পৰা 0.3 মিলিগ্ৰাম। বৰ্তমান ভোগদৈ নৈৰ পানীত মেংগানিছৰ পৰিমাণ বাঢ়ি গৈ পাইছে 1.68 মিলিগ্ৰাম। জানিব পৰা মতে পানী অত্যাধিক প্ৰদূষিত হ'লে পাৱাৰ অফ হাইড্ৰজেন pH ভেলু কমি পানীৰ পোষকত্ব কমি যায়। আনহাতে পানী মেংগানিছৰ পৰিমাণ বাঢ়িলে পানীৰ সোৱাদ টেঙা হৈ পৰে। এই পানী বহুদিন সেৱন কৰিলে শৰীৰত বিভিন্ন উপসৰ্গই দেখা দিয়ে। ভোগদৈ নৈৰ পৰা পানী উত্তোলন কৰি মজুত কৰা ৰেল বিভাগৰ বৃহৎ পুখুৰীত অস্বাভাৱিকভাৱে মৰিছে শ শ সৰু ডাঙৰ মাছ। মৰিয়নি নগৰৰ পানী যোগান আঁচনিৰ পানী আৰু ৰেল বিভাগে যোগান ধৰা খোৱা পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰা অভিযোগ পোৱা গৈছে। নৈখনৰ পানী মজুত কৰা ৰেলৱে পুখুৰীত মৰি পানীত উপঙি উঠিছে বৃহৎ আকাৰৰ ৰৌ বাহুকে ধৰি অসংখ্য মাছ। বিগত এসপ্তাহমানৰ পৰা পুখুৰীটোত উৎকট দুৰ্গন্ধৰ সৃষ্টি হৈছে যদিও অদ্যাপি ৰেল কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব প্ৰদান কৰা নাই। ইতিমধ্যে মৰিয়নি নগৰৰ পানী যোগান আঁচনিৰ কৰ্তৃপক্ষই বিষয়টো যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগত অৱগত কৰিছে যদিও সমস্যাটো সমাধান হোৱা নাই। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰাকৰ বিখ্যাত হৰ্ণবিল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে। কৰোনা সংক্ৰমণ কমিলে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে। হৰ্ণবিল পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। মই এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰী বিমল বৰাৰ সৈতে আলোচনা কৰিম, এইদৰে মন্তব্য কৰে ডক্টৰ ৰণোজ পেগুৱে। অহা 1 জুলাইৰ ভিতৰত ৰাজ্যত হ্ৰাস পাব কৰোনা ভাইৰাছৰ সংক্ৰমণ। ইয়াৰ পিছতে সম্ভৱ হ'ব মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষা। এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ সন্দৰ্ভত দিয়া ঘোষণাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত 1 জুলাইত সংক্ৰমণৰ হাৰ 2% তললৈ নামিলে অহা 15-20 জুলাইৰ ভিতৰত মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষা পতা হ'ব বুলি মন্তব্য কৰিছে। দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ প্ৰথম দিনা প্ৰথমে কাছাৰ জিলা প্ৰশাসন আৰু বিজেপি কৰ্মীসকলৰ সৈতে পৃথককৈ সভাত মিলিত হোৱাৰ পিছত বিয়লি হাইলাকান্দিত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। হাইলাকান্দিত উপস্থিত হৈ প্ৰথমতে জিলাখনৰ বিজেপি কৰ্মীসকলৰ সৈতে স্থানীয় আৱৰ্ত ভৱনত এক সভাত মিলিত হয়। পাছত নিজৰ ভ্ৰমণসূচীৰ বাহিৰত কৰিমগঞ্জ জিলাৰ ৰাতাউৰি সমষ্টিত থকা এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ জলাশয় হৰ্ণবিল পৰিদৰ্শন কৰে। কৰিমগঞ্জৰ লোকসভা সমষ্টিৰ সাংসদ কৃপানাথ মল্লাহ আৰু হাইলাকান্দি জিলাৰ বিজেপিৰ নেতাসকলক লগত লৈ নাৱেৰে হৰ্ণবিল পৰিদৰ্শন কৰে ৰণোজ পেগুৱে। হৰ্ণবিল পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে বুলি মন্তব্য কৰি তেওঁ এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰী বিমল বৰাৰ সৈতে আলোচনা কৰিব বুলি কয়। আজিৰ শেষৰ খবৰটো হৈছে ৰাজ্যত বৃহস্পতিবাৰে কোভিডে কাঢ়িলে কিমানৰ প্ৰাণ, কিমানজন আক্ৰান্ত। কোভিড পৰিস্থিতি উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও কমি আহিছে। একেদৰে হ্ৰাস পাইছে পজিটিভৰ হাৰ। ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ 4%তকৈ কম হৈছে। আজিৰ দিনটোত কোভিডে কাঢ়ি নিলে 51গৰাকী লোকৰ প্ৰাণ। বিগত 24 ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে 3756গৰাকী লোক। আজি 1,22,313টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়। কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 323গৰাকী লোক। কোভিড পজিটিভিটিৰ হাৰ হৈছে 3.07%। এই সময়ছোৱাত ৰোগ মুক্তিৰ হাৰ হৈছে 88.39%।
ধন্যবাদ। আজিৰ বাতৰিৰ পৰা বিদায় লৈছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ বাবে নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।